নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাংস বনাবৰ বাবে এনেদৰে পিঁয়াজখিনি কাটি ৰেডি কৰি ৰাখিছোঁ। লগতে কেৰাহীত তেল গৰম হ'ব দি ৰাখিছোঁ। তেলখিনি যিহেতু গৰম হৈ আছিলে, পিঁয়াজখিনি এড কৰি দিলোঁ। এয়া পিঁয়াজখিনি অলপ ভাজা হোৱাৰ পাছতে অলপ পিচি ৰখা আদা নহৰু এড কৰি দিছোঁ। হালধি এড কৰি দিছোঁ। লগতে নিমখ এড কৰি দিছোঁ 1 চামুচ। এয়া এফালে আলু কাটি ধুই ৰেডি কৰিছোঁ। এয়া আলুখিনি এড কৰি দিলোঁ। ধুই ৰখা আলুখিনি এড কৰি দিলোঁ। লগতে মই এতিয়া মাংসখিনি এড কৰি দিম। আলু আৰু মাংসখিনি সম্পূৰ্ণ সিজালৈকে এনেদৰে অকণমান সময় গেছটো কমাই পেলাই ভাজি পেলাই ঢাকি ৰাখিম। লগতে মই মছলা এড কৰি দিম। অকণমান সময় এনেদৰে লৰাই অকণমান সময় ঢাকি ৰাখোঁ। তাৰপাছত মছলাখিনি এড কৰিম। এয়া মাংসখিনি অলপ সময় ঢাকি ৰখাৰ পাছত মই এড কৰিবলৈ লৈছোঁ মিট মছলা। মই চিকেন মছলা ইউজ কৰি বেয়া পাওঁ, তো চিকেন বনালেও মই মিট মছলা ইউজ কৰোঁ। লগতে এড কৰিম ধনিয়া, আৰু এড কৰিছোঁ ৰেড চিলি অকণমান। আজি জিৰা পাউডাৰ নাই, চ' অকণমান গোটা জিৰা এড কৰি দিম। দুটামান গোটা জিৰা এড কৰি সম্পূৰ্ণ মাংসখিনি সম্পূৰ্ণ এনেদৰে গোটেই মছলাখিনিৰ লগত মিশ্ৰণ হ'বৰ বাবে এনেদৰে অকণমান সময় লাৰি দি আকৌ মই পুনৰবাৰ ঢাকি ৰাখিম। চ' আলু আৰু মাংসখিনি অকণমান সিজাৰ পাছত অকণমান পানী এড কৰিম। যিহেতু ব্ৰইলাৰ মাংসত বেছি পানী দি পেলাই বনালেও ভাল নালাগে, আৰু মই তেনেদৰে খায়ো বহুত বেয়া পাওঁ। চ' সেয়ে অকণমান আলু আৰু মাংসখিনি সিজাৰ বাবে ঢাকি ৰাখিম। তাৰপাছতে অকণমান পানী এড কৰি দিম। আৰু আপোনালোকে সকলোৱে কমেণ্টৰ মাধ্যমেৰে জনাব দেই। মোৰ ৰেচিপি ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিবচোন দেই। তেতিয়া ভাল লাগিব, তেতিয়া আগলৈও এনেদৰে ৰেচিপি ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ দি থাকিবলৈ ভাল লাগিব। আপোনালোকক যদিহে আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাই, যদি ভাল লগা বুলি ক'ব, তেনেহ'লে ভাল লাগিব আৰু আগলৈও এনেদৰে ভিডিঅ' বনাই থাকিম আৰু আপোনালোকৰ মাজত দি থাকিম। এয়া অলপ সময় ঢাকি ৰখাৰ পাছত মাংসখিনি আৰু আলুখিনি সম্পূৰ্ণ সিজি গৈছে। সেয়ে মই অকণমান মাংসখিনিত পানী এড কৰি দিব বিচাৰিছোঁ। মাংস বনাই থকাৰ লগতে এইফালে বনাই আছোঁ ৰুটি। আজি ৰুটি আৰু মাংস খাম। এয়া এফালে মাংসৰ আঞ্জাখনো সম্পূৰ্ণ উতল আহিব ধৰিছে। মাংস আঞ্জাখন হ'বই, আৰু এফালে ৰুটিও হৈ গৈছে সম্পূৰ্ণ। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো। মাংসৰ আঞ্জাখন আচলতে আৰু অকণমান সময় উতলিবলৈ দিম আৰু চ' ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ কমেণ্টৰ মাধ্যমেৰে মই জানিবলৈ পাম বুলি আশা ৰাখিলোঁ যে আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'বিলাক কেনেকুৱা পায়। আজিলৈ আহিছোঁ, ধন্যবাদ।